আজি আপোনালোকে সকলোৱে জানে আজি সৰস্বতী পূজা তাকে এতিয়া মই ৰাতিপুৱা গ'লোঁ আমাৰ ক্লাবত পাতিছে সৰস্বতী পূজা ৰাতিপুৱা গ'লোঁ তাত অলপ মানে লাগি ভাগি দিলোঁ লাগি ভাগি দি এতিয়া আহিলোঁ আহি মেলি গা চা ধুই এতিয়া যাওঁ এটা সংঘলৈ আমাৰ ক্লাবত যাওঁ এতিয়া তাত পূজা আয়োজন কৰা হৈছে তাকে তাৰ পৰা আৰু ক'ত আজি যাব পাৰোঁ চাওঁ আৰু কিমানখিনি ক'ত কিমান পূজা পাতিছে চাওঁ কিমানমান কি আমাৰ যোনখন স্কুলত মই পঢ়িছিলোঁ আমাৰ হাই স্কুল এম ই স্কুল যোনখন সেই তালৈ যাম তাত অলপ চাম কেনেকুৱা মানে বহুত দিন যোৱা নাই সোমোৱা নাই তাত সেইকাৰণে সোমাম অলপ আৰু পূজাৰ আয়োজনখিনি কি কৰিছে দেখুৱাম আপোনালোকে যদি চেষ্টা কৰি চাওঁ যদি পাৰোঁ দেখাম আৰু ক'ত ক'ত যাওঁ চাই থাকক আপোনালোকে ব্লগটো কণ্টিনিউ ৰাখক চাই থাকক তেন্তে ব'লক মই এতিয়া ক্লাবত যাওঁ আপোনালোকেও ব'লক মোৰ লগত পদূলিৰ পৰা ওলাই গৈ আছোঁ এতিয়া লাহে লাহে এতিয়া আমি ক্লাবৰ পৰা ওলাই স্কুললৈ গৈ আছোঁ স্কুলৰ পদূলিৰ ওচৰত পালোঁ এতিয়া স্কুলত সোমাম স্কুলক আপোনালোকক দেখুৱাম আৰু স্কুলত কি কি কেনেধৰণৰ আয়োজন কৰা হৈছে আৰু স্কুলৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া আপোনালোকে দেখিছে এইখনে হৈছে আমাৰ হাই স্কুল আৰু এম ই স্কুল দুখন একেলগতে লাগি থকা গেটখন এখন তাৰ গেটেদি আমি এণ্ট্ৰি কৰি গৈছোঁ আগতে আমি ইয়াত পঢ়ি থকা সময় স্কুলৰ পৰিৱেশ বহুত বেলেগ আছিল আৰু এতিয়া দেখিছোঁ বহুত বেলেগ হৈ গ'ল বহুত স্কুলৰ পৰিৱেশটো বৰ ধুনীয়া হৈ পৰিলে এতিয়া দিছে পঢ়িছিলোঁ এয়া আজি কমচে কম 10 বছৰ 11 বছৰ হৈ গ'ল এই স্কুলখনত সোমোৱা আজি সোমাইছোঁ আকৌ ফাৰ্ষ্ট টাইম চাওক আমাৰ স্কুলখন এইখন আপোনালোকে প্লে ফিল্ড এখন প্ৰেক্ষাগৃহ আৰু আপোনালোকে এইটো দেখিছে মানুহ এটা আঁকি থৈছে ইয়াৰ সকলো অংগৰ বিষয়ে লিখা আছে স্কুলৰ এইটো ছাইড হৈছে পুৰণি ছাইড এইফালে মানে আমি পঢ়িছিলোঁ এতিয়া এইফালে হয় চাগে নপঢ়ে চাগে এইফালে কিন্তু পঢ়ে সিটো ছাইডে পঢ়ে সিটো ছাইডে নতুনকৈ বনালে আৰু এতিয়া আমি পঢ়া স্কুলৰ বাৰাণ্ডা দি উঠি উঠি গৈ আছোঁ আপোনালোকে জানেই স্কুলবোৰ দীঘলীয়া হয় এই চাওক বহুত দীঘল স্কুল আৰু আপোনালোকে দেখিছে এই স্কুলখনৰ পাছফালে আৰু স্কুল আছে হাই ছেকেণ্ডেৰী হৈ গ'ল আগতে নাছিলে হাই ছেকেণ্ডেৰী এতিয়া হাই ছেকেণ্ডেৰী হৈ গ'ল ইয়াতে সকলো মেট্ৰিক চেট্ৰিক দিব পাৰে মেট্ৰিক পৰীক্ষা হয় যেতিয়া হয় ইয়াতে দিব পাৰে ওচৰতে এতিয়া সুবিধা হ'ল বহুত সুবিধা হ'ল আমি যেতিয়া মেট্ৰিক দিছিলোঁ সেইটো সময়ত আছিলে আমি বহুত দূৰত মেট্ৰিক দিবলগীয়া হৈছিলে আমাৰ টাউন এৰিয়াত মেট্ৰিক দিবলগীয়া হৈছিলে এতিয়া সকলোৰে সুবিধা হৈছে ওচৰতে মেট্ৰিক দিবলৈ পায় এইখিনি ৰুম আমি পঢ়া সময়ত নাছিলে এইখিনি ৰুম নাছিলে আমাৰ পঢ়া সময়ত এইখন হৈছে স্কুলৰ বেক চাইডটো বেক চাইড বাৰী আছে আৰু এইডোখৰত আমি প্ৰাৰ্থনা কৰিছিলোঁ কিয়নো এতিয়া প্ৰাৰ্থনা হয়তো চাগে ইয়াত নকৰে নেকি বেলেগত কৰে কিন্তু আমি ইয়াত কৰিছিলোঁ এইফালে যাওঁ আকৌ এইফালে এতিয়া আপোনালোকে দেখিছে এইটো চাইড নতুন হয় নতুনকৈ বনালে কিন্তু আমি পঢ়ি থকা সময়ত এইটো চাইড একো নাছিল এইটো চাইডে বাৰী সম্পূৰ্ণ বাৰী খোলা বাৰী আছিল এতিয়া নতুনকৈ বনালে আৰু ইয়াৰ ষ্টাইল অকণমান আজিকালি চিষ্টেমটো বেলেগ কৰিলে আগতে আমি ডেস্ক বেঞ্চত পঢ়িছিলোঁ এতিয়া ডেস্ক বেঞ্চখিনি অলপ বেলেগ কৰিলে এতিয়া আমি য'ত সৰস্বতী পূজা পাতি থকা হৈছে সেইটো ৰুমলৈ সোমাম আমি এতিয়া এই ৰুমটোতে পূজা পাতি থকা হৈছে এইফালে চাওক সকলোৱে ধূপ ধূনা জ্বলাইছে আৰু এইফালে ভকতসকল বহি আছে ইয়াতে ময়ো গ'লোঁ ধূপ ধূনা দুডাল এডাল জ্বলালোঁ জ্বলাই সৰস্বতীক সেৱা কৰিলোঁ এতিয়া আমি যাওঁ ছাৰহঁতৰ ৰুমৰ অকণমান কিনাৰ ফালে আছে ৰুমটোত আমি এতিয়া তালৈ যাওঁ ছাৰহঁতৰ লগত অলপ কথা পাতোঁ ছাৰহঁতৰ লগত ফটো একপি দুকপি মাৰোঁ আপোনালোককো দেখুৱাম মই ছাৰহঁতক মাৰিছে আপোনাক কেমেৰা কৈছে ছাৰ ঠিক আছে ন আপোনাকো মাৰিছোঁ
বনি অ ইউটিউবত পাব কিন্তু ইউটিউবত পাব নাই ইউটিউবত পাব এনে আছে নেকি আৰু এইফালে বনাই আছে লুচি পুৰি ভাইটি ভণ্টি দাদা বাইদেউ সকলোৱে বনাই আছে ইয়াত এইফালে পুৰি বনাই আছে এইফালে আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাওকচোন অলপ খুৰী কি বনাইছে পুৰি নেকি হে তই কি বনাইছ কিহত আছ কিহত আছ পুৰী বিভাগত বাকীবিলাক তামাম চাম মানুহ হৈছে ন হৈছে কিবা এটা ক এয়া বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান ৰুটি বনাই আছে ৰুটি নহয় পুৰি বনাই আছে কেমেৰা পাৰ্চন আমাৰ অনুপ গগৈয়ে দেখুৱাবলৈ চেষ্টা কৰিব এয়া ইউটিউবত পাই দিবি হা ইউটিউবত পাবি এইটো পাম ন এইফালে বাইদেউ নতুন নেকি এইফালে এইজনী প্ৰথমে আহে এইজনী অলপ দুদিনৰ পিছত আহে ভকতজনী বাইদেউ আমাৰ নেকি নতুন নেকি অঁ লাগি আছে কলেন চাক দেখি নাই পোৱা পুষ্পাঞ্জলি বাইদেউ এলেঙৰ চাই থক চাহেত আছে ঐ এইখিনি ৰুটি বনাইছে নে পুৰি বনাইছে ৰুটি বনাইছে নে পুৰি বনাইছে থেংক ইউ ৰিপৰ্টাৰ নহয় এনেই ভিডিঅ' এটা বনাইছ বেয়া পাইছে নেকি আপোনালোক এতিয়া আমি স্কুলখনৰ পাছফালটো চাই লওঁ পাছফালে যাওঁ এতিয়া পাছফালে গৈ মেলি আপোনালোকক দেখুৱাওঁ পাছফালটো আৰু তাৰ পৰা আমি যাওঁ ওলাই স্কুলৰ পৰা ষ্টেডিয়ামত এইখনে হৈছে আমাৰ স্কুলৰ সেইখন প্ৰেক্ষাগৃহ য'ত নাচ গান হয় আৰু কিবা মিটিং চিটিং হ'লে বা ইয়াতে হয় সকলোবোৰ গৈ আছোঁ গৈ না এয়া এতিয়া আছোঁ আমি স্কুলৰ মানে প্ৰেক্ষাগৃহত আছোঁ ইয়াতে আমি মানে আগতে নাচ গান ইয়াতে চলিছিলে আমাৰ আজি মই সোমালোঁ ইয়াতে অকণমান ফুৰিছোঁ আপোনালোককো দেখাইছোঁ আপোনালোকে চাই থাকক ভাল পাইছে নাইবা যদি ভাল লাগিছে তো লাইক কৰি দিব পকু ইয়াত দুটুপিমান মাৰি লওঁ আৰু আপোনালোকে দেখিছে কিনাৰত এই চেগুন গছ কেইজোপা কিয়নো আমি এতিয়া যেতিয়া স্কুলত পঢ়ি থকা হৈছিলে তেতিয়া আমি ৰুই যোৱা আমি তেতিয়া ভাবি চাওক নিজে এতিয়া গছ কেইজোপা যদি ইমান ডাঙৰ হ'ল আমি তেন্তে স্কুলৰ পৰা ওলোৱা কিমান দিন হ'ল আমি যেতিয়া পুলি সৰু হৈ থাকোঁতে আমি ৰোৱা এতিয়া আমি ওলাই যাওঁ স্কুলৰ পৰা ওলাই গৈ ঘৰলৈ যাওঁ এতিয়া যি কি নহওক আপোনালোকক যিমানখিনি দেখাব পাৰিলোঁ দেখালোঁ আপোনালোকে চাই ভাল পালে বুলি আশা কৰিছোঁ যদি ভাল লাগে তেন্তে আপোনালোকে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কেনে যাব স্কুলৰ পৰা ওলাই এতিয়া গৈ আছোঁ মানে আমাৰ নিজৰ প্লেচত গৈ আছোঁ নিজৰ জেগাত গৈ আছোঁ এতিয়া স্কুলৰ পৰা ওলালোঁ স্কুলত গ'লোঁ চাহঁতৰ অলপ কথা চথা পাতিলোঁ হয় অলপ ফুৰিলোঁ আপোনালোকক দেখালোঁ জেগাখিনি ফটো চটো মাৰিলোঁ আৰু সেইবোৰ চব কৰিলোঁ এতিয়া গৈ আছোঁ